লৈ পেলাই মই একদম গোটেই গুৱাহাটী ঘূৰিছোঁ মানে মানুহলৈকে পলাইছে দেখি দে বাঘ এটা লৈ কাৰণ আচলতে আমি যিমানে আধুনিক হ'বলৈ নাযাওঁ আমাৰ মানুহখিনি সদায় সেই মাটিৰ লগত জড়িত সদায় হৈ থাকে শিপাটো আমি এৰিব নালাগে। ফ্ৰেণ্ডছ, কি খবৰ? ভালে আছে নিশ্চয় আপোনালোক। পুনৰ এটি নতুন ব্লগ লৈ মই নিশা আপোনালোকৰ আগত আপোনালোকে চাই আছে এনিচাছ ব্লগ। আৰু মই এতিয়া গা পা ধুই একদম ৰেডি, যিহেতু শ্বুটিং আছে, শ্বুটিঙৰ কাৰণে ওলাই যাব লাগিব। গতিকে ভাবিছিলোঁ একেবাৰে ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিম বুলি, কিন্তু সময় নহ'লে, সেইকাৰণে সম্পূৰ্ণ ৰেডি হৈ মেলি গাড়ী আহি পাব, গাড়ীৰ কাৰণে ৰখি আছোঁ আৰু যাম শ্বুটিঙৰ যাত্ৰাৰ পৰা, ঘৰৰ পৰা ওলাই যোৱা যাত্ৰাৰ পৰা শ্বুটিঙৰলৈকে যিমানখিনি পাৰোঁ আপোনালোকক এই ব্লগটোৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাইডত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব আৰু গোটেইখিনি আপোনালোকক দেখাই গৈ থাকিম। তো ফ্ৰেণ্ডছ, আমি সেই শ্বুটিংস্থলী পালোহি, কিন্তু মই আচলতে যাত্ৰাটো আপোনালোকক দেখাব নোৱাৰিলোঁ, পাহৰিয়ে গ'লোঁ। মানে পাহৰি থাকিলোঁ। আৰু শ্বুটিংস্থলী আহি পালোহি আৰু শ্বুটিং আমাৰ আৰম্ভও হ'ল, শ্বুটিং চলি আছে। মই দেখাওঁ আপোনালোকক অকণমান। নিচিতা পূৰা হাঁহিত ব্যস্ত। দেখিছে, আজি আমাৰ যোনে ৰান্ধিবলৈ আহিছে তেওঁ একচুৱেলি এগৰাকী আমাৰ মোৰ পাকঘৰ অনুষ্ঠানটো তেওঁ এগৰাকী নিয়মীয়া দৰ্শক আৰু তেওঁ লগতে এগৰাকী শিক্ষয়িত্ৰী, লিখা মেলাও কৰে, কৰবী গগৈ শৰ্মা। তেখেতে মোক আচলতে ছ'চিয়েল মিডিয়া, সামাজিক মাধ্যমত তেওঁ মোক ফেচবুকত মেছেজ কৰিছিলে বহুবাৰ। প্ৰথম ছিজনটোত মই তেওঁক আমন্ত্ৰণ জনাব নোৱাৰিলোঁ। যেতিয়া আমাৰ অনুষ্ঠানটো আৰু দীঘলীয়া কৰিম বুলি আমি যেতিয়া সিদ্ধান্ত ল'লোঁ, ভাবিলোঁ তেখেতে বহুবাৰ কৈছে, আৰু যিহেতু আমাৰ এগৰাকী নিয়মীয়া দৰ্শক, কিয়নো তেওঁক নামাতোঁ, কাৰণ সেই দৰ্শকৰ মৰমৰ বাবে আমাৰ অনুষ্ঠানটো আচলতে আমি দীঘলীয়া কৰিবলৈ পাৰিছোঁ। গতিকে তেখেতক আজি আমি মাতিলোঁ। আজি আমাৰ অনুষ্ঠানত তেখেত ৰান্ধনি, তেখেতে কলডিল আৰু মুৰ্গী মাংস ৰান্ধিছে আৰু কৰ্দৈ দি এটা পিটিকা, জুইত পুৰি কৰ্দৈ এটা পিটিকা বনাব। আৰু আমাৰ আজিৰ অতিথি সদাদা, সকলোৰে পৰিচিত সদানন্দ গগৈ আৰু বৌ, এনিশা বৌ আহিছে। এনিশা বৌ আৰু এনিশা নামকেইটা একে, আজি দুজনী এনিশা ছেটত। গতিকে শ্বুটিঙৰ কথাটো পিছত ক'ম, আৰু শ্বুটিং অকণমান আপোনালোকে চাওক, দেখাইছোঁ। এটা গুদান আছে, তাতে লেনদেন এটা আছে। তাৰপৰা ফোন কৰিছে মোৰ ঘৰখনত ফোন কৰিছে, ভূগোল এই ৰাতি এটা বাঘ এটা শুনিয়ে মানুহে মানুহবিলাকে চব দাগ লৈ আহিছে, নখ কাটিবলৈ এটা অন্ধবিশ্বাস আছে, বাঘৰ তেলেৰে মালিচ বুলি বিষ কমে বুলি এইবিলাকে ওচৰৰ কাকো কাটিব যিবোৰ। মই মানে চিৰিয়াখানা মোৰ বন্ধু এজনে কৈছে বনালোঁ, তাৰপিছত অলৰেডি এটা কাটিলেই এখন নখ কাটো। মই প্ৰায় 200মান মানুহক বদমাচি কৰি মানে মুখখন হেৰেৰে ওলাই দিছোঁ খিৰিকি। এতিয়া আমাৰ বিয়া নাই, একো দেখুৱাবলৈ বাঘটো লৈ পেলাই মই একদম গোটেই গুৱাহাটী ঘূৰিছোঁ, মানে মানুহলৈকে পলাইছে দেখি দে বাঘ এটা লৈ। মই যেন পোৱা নাই নহয় খিৰিকি।
ফ্ৰেণ্ডছ আমাৰ শ্বুটিংটো চলি আছে পাকঘৰ কিন্তু আমাৰ ছেটত আৰু এটা শ্বুটিং চলি আছে লাহৰি গাঁও পঞ্চায়ত জোনাকৰ এখন নতুন আপকামিং চিৰিয়েল আৰু পৰিচালনা কৰি আছে আমাৰ অঞ্জনে সুপতি মেন হিমন্ত কালান্ত বিশ্ব শৰ্মা কালান্ত বিশ্ব শৰ্মা কিন্তু চবতকৈ ডাঙৰ কথা মোৰ একদম মৰমৰ মানে শ্ৰদ্ধাৰ এজন ককাইদেউ নিৰঞ্জন দা আৰু চবেই জানে নিৰঞ্জন দাক নিৰঞ্জন গগৈ নিৰঞ্জন দা আজি অভিনয় কৰিব সেয়া শ্বট দিবৰ কাৰণে ৰৈ আছে ফ্ৰেণ্ডছ আমাৰ শ্বুটিং নেক্সট এপিছ'ড আৰম্ভ হৈ গ'ল যিহেতু আমি এটা দিনত দুটা এপিছ'ড শ্বুট কৰোঁ নেক্সট এপিছ'ড আমাৰ আৰম্ভ হৈ গৈছে আৰু নেক্সট এপিছ'ডৰ গেষ্ট মই ব্লগ কৰি থকা প্ৰণৱ আহি আছে নেক্সট এপিছ'ডৰ কোন গেষ্ট আহিছে জলি লস্কৰ বাইদেউ আছে চবেই জানে জলিবা আজি আমাৰ অতিথি খাব ৰান্ধিবলৈ হোৱা নাই মই ৰান্ধিও ভাল পাওঁ খায়ো ভাল পাওঁ অনুষ্ঠানটোক চাই কেনেকুৱা লাগে মই খুব ভাল পাওঁ তাতে মোৰ মৰমৰ চিকলি মানে নিশ্চিতা যিহেতু আছে আৰু খুব সুন্দৰকৈ অসমীয়া খাদ্য প্ৰস্তুত কৰিলে মোৰ বোধেৰে অসমীয়াটো দেখালে ভাল লাগে যে কি ৰান্ধিছে বনোৱা নাই ৰান্ধিছে কাৰণ আচলতে আমি যিমানেই আধুনিক হ'বলৈ নাযাওঁ আমাৰ মানুহখিনি সদায় সেই মাটিৰ লগত জড়িত সদায় হৈ থাকে শিপাটো আমি এৰিব নালাগে সকলোৰে কালচাৰটো আমি ল'ব লাগে মানে নোলোৱাকৈ থাকিব নালাগে কিন্তু নিজস্বটো কিন্তু সদায় নিজৰ সেইটো সদায় ৰাখিব লাগে তাৰপিছত বেলেগ শিকাটো সেইটো এটা এক্সট্ৰা কাৰিকুলাৰ নিচিনা হৈ যায় কিন্তু নিজৰটো নিজৰ আৰু আপুনি আমাৰ অনুষ্ঠানলৈ আজি আহিলে ভাল লাগিছে শ্বুটিং চলিব আমি দৰ্শকক দেখায়ো থাকিম মাজে মাজে ফ্ৰেণ্ডছ আমাৰ এতিয়া ছেকেণ্ড এপিছ'ডৰ বনোৱা মেলোৱা হৈ গ'ল আৰু চাওক সজাই দিছোঁ হা আই জলিবাও সজাই দিছে মই বৰ বেছি সজাব নাজানো কিন্তু মানে কি আৰু এজনী সুন্দৰী বাইদেউ হেৰি আজি আমাৰ লাই শাক আৰু বেঙেনা দি মাছ বনোৱা হৈছে আৰু আজি আমাৰ বনোৱা হৈছে নাৰিকলৰ গাখীৰেদি হাঁহৰ মাংস আৰু যিহেতু আপোনালোকে ঠাণ্ডা দিন আহিছে এতিয়া হাঁহৰ মাংস পাৰ মাংস হাঁহৰ মাংস পাৰ মাংস এতিয়া এতিয়া ৰন্ধাৰ বয়স মানে সময় যিহেতু ঠাণ্ডা পৰিব এতিয়া গতিকে সেইখিনি খাদ্য এতিয়া আমাৰ বেছিকৈ ৰন্ধা হ'ব সেইকাৰণে আপোনালোকে এবাৰ ঘৰত একদম বনাবই চেষ্টা কৰিব চাব খৰি জুইত আৰু ভাল লাগে আৰু উৰুকাৰ সময়তো আমি যিয়ে নহওক কিয় উৰুকাৰ সময়ত গুৱাহাটীত মানুহে ফ্লেটতে থাকক কিয় আকাশতে নাথাকক কিয় খৰিত ৰান্ধিব গতিকে এইটো ব্যঞ্জন আপোনালোকে খৰিত ৰান্ধি চাব হাঁহৰ মাংসকণ ৰান্ধি চাব নাই এইটোও ভাল লাগে এইটো লাই শাক বেঙেনা আৰু মাছ লোকেল মাছ ৰৌ মাছ আচলতে কাৱৈ মাছ বা কাৱৈ মাছ হ'লে বেছি ভাল হয় ন যিহেতু আমি আজি কাৱৈ মাছ নাপালোঁ এখন বজাৰতো ইমান বিচাৰিলোঁ ক'তো নাপালোঁ কাৱৈ মাছ ওলাব লাগিছিল ন কাৱৈ মাছ নাপালোঁ আজি বিচাৰি যেনেকৈ এইবাৰ ঠাণ্ডা এতিয়ালৈকে কিন্তু ৰৌ মাছটো একদম লোকেল ৰৌ মাছ এই দীপৰ বিলৰ পৰা আনিছে কি গ'ল দীপৰ বিলৰ পৰা আনিছে গতিকে আৰম্ভ মানে আমাৰ খোৱা আৰম্ভ কৰোঁ আৰু অনুষ্ঠানো আমাৰ এপিছ'ডটো শ্বুটিং শেষ হ'ব গতিকে বেছি সময় নলওঁ আজিৰ মোৰ ব্লগটো ইমানতে শেষ কৰোঁ আকৌ এটা নতুন ব্লগ লৈ মই আপোনালোকৰ মাজত উপস্থিত হ'ম চাই থাকিব মোৰ ইউটিউব চেনেল এনিছাছ ব্লগ আৰু পুনৰবাৰ কৈছোঁ ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাইডত থকা বেল আইকনটো বজাবলৈ একেবাৰে নাপাহৰিব পুনৰ লগ পাম নতুন এটা ব্লগত আজিলৈ আহিছোঁ